সন্মিলনীৰ হৈ ইয়াতে দৰং জিলা সমিতিৰ সহযোগত আমি এখন এটা আছে সিহঁতক দি দিওঁ ন। মই নিজে প্ৰণৱ নাৰায়ণ দেৱ, মই সদৌ অসম পূজা ৰাজবংশী সন্মিলনীৰ সভাপতি। আমাৰ মনে আপোনালোকে আজি আমাৰ চিলাৰ ভৱনত উপস্থিত হোৱাৰ বাবে আশা ৰাখিম আজি আমি যিখিনি যে এতিয়ালৈ সেই সময়তে যি এগৰাকী ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিল তাৰপিছত আৰু এজনো লোকক তেওঁলোকে এতিয়া এই মুহূৰ্তলৈ গ্ৰেপ্তাৰ কৰা নাই। আমি ইতিমধ্যে কৈছোঁ যে আমি 16 তাৰিখলৈ বাট চাম, যিহেতু 15 আগষ্ট আছে। 16 তাৰিখলৈ বাট চাম। 16 তাৰিখৰ পিছত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, কাকো গ্ৰেপ্তাৰ নকৰে, কোনো ধৰণৰ তদন্ত যদি ক্ষিপ্ৰতাৰে নকৰে, ছ'চিয়েল মিডিয়াত যদি এনেধৰণে চলি থাকে, তেতিয়াহ'লে আমি 16 তাৰিখৰ পৰা আমি গোটেই অসমতে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিম। যোৱা দুদিন ধৰি দৰং জিলাৰ স্বৰ্গীয় অতুল শৰ্মাৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ যি সম্প্ৰসাৰণ চলালে আপোনালোকৰ জৰিয়তে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সদৌ অসম পূজা ৰাজবংশী তৰফৰ পৰা আপোনালোকক সকলো সাংবাদিক বন্ধুকে এই গোটেই বিষয়টো সুন্দৰভাৱে প্ৰচাৰ কৰাৰ বাবে অসমৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। যোৱা দুদিন ধৰি আমি সকলোৱে তেখেতক শেষ সন্মান আমি সকলোৱে মিলি দিবৰ বাবে সক্ষম হ'লোঁ। আৰু আমি তেখেতৰ যি আদ্য শ্ৰাদ্ধ সদৌ অসম পূজা ৰাজবংশী সন্মিলনীয়ে নিজা যি আমাৰ স্বজাতীয় পুৰোহিত আছে, পুৰোহিতৰ জৰিয়তে আমি আদ্য শ্ৰাদ্ধৰ গোটেইখিনি কাম আমি কৰিম। এইখিনিও আপোনালোকৰ জৰিয়তে কালি আমি অৱগত কৰিছোঁ। আজি আমি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত আহিছোঁ। প্ৰথম কথা হ'ল যে সামাজিক মাধ্যমত স্বৰ্গীয় অতুল শৰ্মাৰ পত্নী প্ৰণীতা দেৱীৰ বিষয়ে কিছু অশালীনভাৱে ছ'চিয়েল মিডিয়াত পোষ্ট, মন্তব্য বা শ্বেয়াৰ কৰা দেখা গৈছে। ইতিমধ্যে আমি এগৰাকী বিশেষ ব্যক্তি প্ৰাঞ্জল শৰ্মা নলবাৰী নিউ নামৰ এটা একাউণ্টৰ পৰা বিশেষভাৱে প্ৰণীতা দেৱীক তেখেতে সেই গাঁৱত থকা সময়ত দেহ ব্যৱসায়ৰ লগত জড়িত বুলি বা অন্যান্য তেনেকুৱা ধৰণৰ অসামাজিক কাৰ্যকলাপৰ লগত জড়িত বুলি ফেচবুকৰ একাউণ্টৰ জৰিয়তে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাইছে। আৰু গোটেই বিষয়টো বেলেগ ছাইডেলৈ লৈ যোৱাৰ আমি পৰিলক্ষিত হৈছে বা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে প্ৰাঞ্জল শৰ্মা নলবাৰীৰ যিটো ফেচবুক একাউণ্টৰ পিছত পোষ্টত কমেণ্ট কৰিছে মনোৰঞ্জন শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে, আৰু তেখেতেও সেই প্ৰণীতা দেৱী খাটনিয়াৰৰ বিৰুদ্ধে বহুত আপত্তিজনক বক্তব্য ৰাখিছে। ঠিক তেনেদৰে ধীৰাজ কুমাৰ শৰ্মা নামৰ ব্যক্তি এগৰাকীয়েও ফেচবুকত আপত্তিজনকভাৱে বহু অশালীন মন্তব্য ৰাখিছে। ভিগু শৰ্মা নামৰ এগৰাকী ব্যক্তি ফেচবুক একাউণ্টত তেখেতেও বহু অশালীন মন্তব্য ৰখাৰ লগতে দুয়োটা সম্প্ৰদায়ৰ মাজত কোচ ৰাজবংশী আৰু ব্ৰাহ্মণ গণক আমাৰ যি সমাজ আছে, সেই জাতিৰ মাজত বিভেদকামী বহু আপত্তিজনকভাৱে মন্তব্য ৰাখিছে। সমাজত উচতনি দি দুয়োটা সমাজৰ মাজত আকৌ সংঘৰ্ষ সৃষ্টি কৰাৰ এটা তেনেকুৱা ধৰণৰ বক্তব্যৰে আজি 2-3 দিন ধৰি ছ'চিয়েল মিডিয়াত তেওঁলোকে এটা অভিযান চলাইছে, যিটোৰ বাবে আজি সদৌ অসম পূজা ৰাজবংশী সন্মিলনীয়ে গৰিহণা দিছোঁ, প্ৰতিবাদ জনাইছোঁ। আৰু অনুৰোধ কৰিম অসম চৰকাৰৰ অসম গৃহ বিভাগক অনুৰোধ কৰিম যাতে এই বিষয়টোত উচিত তদন্ত কৰি দুয়োটা জাতিৰ মাজত যাতে সংঘৰ্ষ নহয়, দুয়োটা জাতিৰ মাজত যাতে সংঘৰ্ষ বন্ধ কৰাৰ বাবে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰি আৰু এই বিশেষ ব্যক্তিসকলক ছ'চিয়েল মিডিয়াত যিসকলে পোষ্ট দিছে, শ্বেয়াৰ কৰিছে, যিসকলে এই ধৰণৰ ব্যৱস্থা কৰিছে, তেওঁলোকক কঠোৰ আইনী ব্যৱস্থাৰে তেওঁলোকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ আইনী ব্যৱস্থাৰে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইখিনি আমাৰ দাবী। আৰু দ্বিতীয় কথা হ'ল যি যোৱা ঘটনাটোৰ লগত জড়িত আমি যোৱাকালি সদৌ অসম পূজা ৰাজবংশী সন্মিলনীয়ে 8জন লোকৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছিলোঁ। জিলা প্ৰশাসন বা মঙলদৈ সদৰ থানাই বা দৰং জিলা আৰক্ষীয়ে
এই বিষয়ত এজনো ব্যক্তিক আজিলৈ এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই। কোনো ধৰণৰ তদন্ত কি প্ৰগতিৰে আগবঢ়োৱা আমি দেখা পোৱা নাই। কোনো ব্যৱস্থা এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। কাৰণ সেই গোটেই ঘটনাটো সেই সমাজখনক বিপথে পৰিচালিত কৰা কুসংস্কাৰ আৰু অন্ধ বিশ্বাসৰ যি বীজ তেওঁলোকে শিপাইছিল আৰু সমাজখনক বিপথে পৰিচালিত কৰা এই ব্যক্তিসকলক আমি তেওঁলোকৰ নামত ব্যক্তিগতভাৱে এজাহাৰ দিয়াৰ পিছতো এতিয়ালৈ গ্ৰেপ্তাৰ নকৰা কাৰ্যক আমি গৰিহণা দিছোঁ, আপত্তি জনাইছোঁ যে অতি শীঘ্ৰে আমি দাবী জনাম। 15 আগষ্টৰ এদিন বা দুদিনলৈ আমি অপেক্ষা কৰিম, 16 আগষ্টলৈ আমি অপেক্ষা কৰিম। যদি 16 আগষ্টৰ ভিতৰত এই গোটেই ছ'চিয়েল মিডিয়া আৰু আমি যোৱাকালি দিয়া এজাহাৰত যিসকল লোকক আমি অভিযোগ কৰিছোঁ সেইসকলৰ বিৰুদ্ধে যদি তদন্ত কৰি কোনো গ্ৰেপ্তাৰৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি 16 আগষ্টৰ পৰা গোটেই অসমত এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আপোনালোকৰ জৰিয়তে আমি অৱগত কৰিলোঁ। আমি ইতিমধ্যে এখন এজাহাৰ ৰেডি কৰিছোঁ। আপোনালোকৰ সহযোগত অলপ পিছত আমি থানাত গৈ এজাহাৰখন দাখিল কৰিম। আমি ইতিমধ্যে প্ৰাঞ্জন শৰ্মা, নলবাৰী নিউ, মনোৰঞ্জন শৰ্মা, ধীৰাজ শৰ্মা, ভিগু শৰ্মা এওঁলোকৰ নামত আমি FIR এখন ৰেডি কৰিছোঁ আৰু আমাৰ হাতত ইতিমধ্যে প্ৰিণ্ট আউট আমি ৰেডি কৰিছোঁ। তেওঁলোকে যিবিলাক পোষ্ট ছ'চিয়েল মিডিয়াত দিছে এইবিলাক আমি ৰেডি কৰিছোঁ। গতিকে অলপ পিছতে আমি সংবাদমেল শেষ হোৱাৰ পিছতে আমি মঙলদৈ সদৰ থানাত এই এজাহাৰ দাখিল কৰিম।